আজি আমি আমাৰ 4 নম্বৰ লেসন ভাৰতৰ বৈদেশিক সম্পৰ্কৰ ভাৰতৰ পাৰমাণৱিক নীতি সন্দৰ্ভত আলোচনা কৰিম। বিষয়টোৰ ওপৰত আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰো যে এই বিষয়টো যে ভাৰতৰ পাৰমাণৱিক নীতি এটো তোমালোকৰ ফাইনেলৰ কাৰণে খুব দৰকাৰী হয়। প্ৰায় সময়তে ইয়াৰ ওপৰত 1 মাৰ্কছৰ কোৱেশ্চন 2 মাৰ্কছৰ কোৱেশ্চন বা 4 মাৰ্কছলৈকে কোৱেশ্চন আহা দেখা গৈছে। গতিকে এই টপিকটো এৰাই পেলাই তোমালোকে লেসনটো কেতিয়াও নপঢ়িবা। গতিকে ভাৰতৰ পাৰমাণৱিক নীতি এটা খুব গুৰুত্বপূৰ্ণ বিষয়। কথাটো হ'ল যে মই তোমালোকক অলৰেডি ইয়াৰ ওপৰত নোটখিনি মই তোমালোকক প্ৰভাইড কৰি দিছিলোঁ যে ভাৰতৰ পাৰমাণৱিক নীতি বুলি ক'লে আমি বুজিম যে ভাৰতবৰ্ষই পৰমাণু ব্যৱস্থাৰ ক্ষেত্ৰত কেনেধৰণেৰে নিজৰ নীতি প্ৰস্তুত কৰিছে সেই সন্দৰ্ভতে গোটেই আলোচনাৰ আমাৰ বিষয়বস্তুটো হয়। বিশেষকৈ তোমালোকক লিখাই দিয়া মোৰ প্ৰথম লাইনটো আছে যে ভাৰতৰ পাৰমাণৱিক নীতি সম্পৰ্কে 1970 চনৰ মে মাহত পোনপ্ৰথম পাৰমাণৱিক বিস্ফোৰণ কাৰ্য সম্পাদন কৰা ভাৰতবৰ্ষৰ 1940ৰ দশকতে হোমি জে ভাবাৰ নেতৃত্বত পাৰমাণৱিক আঁচনি প্ৰস্তুত কৰিছিল। মন কৰিবা কথাটো এনেকুৱা ধৰণৰ হয় যে ভাৰতবৰ্ষই পোনপ্ৰথমবাৰৰ বাবে 1974 চনত প্ৰথমটো পাৰমাণৱিক বিস্ফোৰণ কাৰ্য পৰীক্ষণমূলকভাৱে সম্পাদনা কৰিছিল। যে ভাৰতবৰ্ষই এই ক্ষেত্ৰখনত কিমান দূৰনো আগবঢ়া সেইটো উপস্থাপন কৰিবৰ বাবে 1974 চনৰ প্ৰথমটো পৰীক্ষণ কাৰ্য সম্পাদনা কৰা হৈছিল 1974 চনৰ মে মাহত। কিন্তু কথাটো হ'ল যে যদিওবা ভাৰতবৰ্ষই 1974 চনত ইয়াৰ প্ৰথমটো বিস্ফোৰণ কাৰ্য সম্পাদনা কৰিছিল পৰীক্ষণমূলকভাৱে, কিন্তু ইয়াৰ যিটো নীতি সেই নীতিটো ভাৰতবৰ্ষই স্বাধীনতাৰ আগতে অৰ্থাৎ 1940ৰ দশকতে হোমি জাহাংগীৰ ভাবাৰ নেতৃত্বতে ইয়াৰ যি আঁচনি সেই আঁচনিটো প্ৰস্তুত কৰি তুলিছিল। অৰ্থাৎ কেনেধৰণৰ আঁচনিৰ জৰিয়তে এই পাৰমাণৱিক যি বোমা এই বোমা প্ৰস্তুত কৰি তুলিব পৰা যায় সেই গতিকে ইয়াৰ যিটো আঁচনি সেই সময়ছোৱাৰে ভাৰতীয় বিজ্ঞানী হোমি জাহাংগীৰ ভাবাই তেতিয়াই প্ৰস্তুত কৰি তুলিছে আৰু যি আঁচনিৰ পৰিপ্ৰেক্ষিততে 1974 চনত ভাৰতবৰ্ষই পোনপ্ৰথম বিস্ফোৰণ কাৰ্যটো সম্পাদনা কৰিবলৈ সক্ষম হৈছিল। এতিয়া কথাটো হ'ল যে স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষই যেতিয়া নিজৰ বিকাশৰ ধাৰাটো দেশত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল সেই সময়ছোৱাত দেশখনক এই বিকাশ প্ৰতিষ্ঠা কৰিব হ'লে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা লাগিবই যিহেতু, আৰু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অন্তৰ্গত এটা বিষয় হ'ল পাৰমাণৱিক নীতি। কিন্তু কথাটো হ'ল সেই সময়ছোৱাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে এই পাৰমাণৱিক নীতি বা এই পাৰমাণৱিক বিস্ফোৰণ কাৰ্য বা আণৱিক অস্ত্ৰ শস্ত্ৰ উৎপাদনৰ তীব্ৰ বিৰোধিতা কৰিছিলে। সেইকাৰণে তেওঁ কোৱা গৈছিল যে যদিওবা নেহৰুৱে বিজ্ঞান প্ৰযুক্তিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল, কিন্তু তেওঁ এই পাৰমাণৱিক অস্ত্ৰ উৎপাদনৰ কিন্তু তীব্ৰ বিৰোধিতা কৰিছিলে, যাৰ ফলশ্ৰুতিতে ভাৰতবৰ্ষই সেই সময়ছোৱাত এক সুসংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত আবেদন জনাইছিলে যে কি সুসংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণ অৰ্থাৎ বিশ্বত যদিহে যিসমূহ ৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ উৎপাদনৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে তেওঁলোকৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো বন্ধ কৰিব লাগে। কাৰণ এনেধৰণৰ প্ৰচেষ্টা বিশ্বত কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে। কাৰণ যদিহে কোনো দেশৰ মাজত কোনো যুদ্ধৰ সূচনা হয় তেন্তে সেই যুদ্ধৰ ফলশ্ৰুতিত হয়তো কোনোবা এখন ৰাষ্ট্ৰই এই বোমা প্ৰক্ষেপৰ জৰিয়তে মানৱ জাতিক ধ্বংস কৰি দিব পৰা সেই কাৰ্য সম্পাদন কৰিব হয়তো পাৰে। গতিকে নেহৰুৱে সেইকাৰণে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলে। আৰু তাৰ লগে লগে সেই সময়ছোৱাত ভাৰতবৰ্ষই যিটো মুহূৰ্তত স্বাধীনতা লাভ কৰিছিল আৰু যি সময়ছোৱাত নেহৰুৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল সেই সময়ছোৱাত আন্তৰ্জাতিক সংগঠন ৰাষ্ট্ৰসংঘই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল যে সিদ্ধান্তটো এনেকুৱা আছিল যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যি স্থায়ী 5খন সদস্য ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰকেইখনেহে পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰিব পাৰিব, বাকীসমূহ ৰাষ্ট্ৰৰ এই ক্ষমতা নাথাকিব। গতিকে নেহৰুৱে সেই সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ এই যি নীতি নিৰাপত্তা পৰিষদে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা কৰি এই নিৰাপত্তা পৰিষদৰ এই নীতিক এক বিভেদকামী নীতি বুলি আখ্যা দিছিল, কিয়নো এই নীতিয়ে সেই 5খন স্থায়ী সদস্য ৰাষ্ট্ৰকে সুবিধা প্ৰদান কৰিব, কিন্তু বাকীসমূহক ক্ৰমাৎ কি কৰিব এটা পিছ পৰি যোৱা পৰ্যায়লৈ ঠেলি দিব। কাৰণ সেই ৰাষ্ট্ৰসমূহৰ সেই ক্ষমতা থাকিব বাকীসমূহৰ নাথাকিব। গতিকে সেই 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ ভৱিষ্যতে হয়তো বাকীসমূহ ৰাষ্ট্ৰক নিজৰ অধীনস্থ কৰিবলৈ এই অস্ত্ৰৰ হয়তো প্ৰয়োগ কৰিব পাৰে, যাৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে এটা বিভীষিকাময় পৰিস্থিতিৰ সূচনা হ'বগৈ পাৰে। গতিকে নেহৰুৱে ইয়াৰ কি কৰিছিলে, ইয়াক এক বিভেদকামী নীতি বুলি আখ্যা দিছিলে।
আৰু তাৰ লগে লগে এই পাৰমাণৱিক অস্ত্ৰৰ যি উৎপাদন বা ইয়াৰ যি প্ৰশিক্ষণ কাৰ্য এই প্ৰশিক্ষণ কাৰ্যৰ বিৰোধিতা কৰা সেই সময়ছোৱাত ভাৰতবৰ্ষই আছিল বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ অৰ্থাৎ ভাৰত ৰাষ্ট্ৰই এই পাৰমাণৱিক নীতিৰ যি প্ৰশিক্ষণ বা যি উৎপাদন ইয়াক বন্ধ কৰাৰ বাবে মাত মতা প্ৰথমখন ৰাষ্ট্ৰ আছিল 1 মাৰ্কছত এই কুৱেশ্যনটো আহে তোমালোকৰ যে কোনখন ৰাষ্ট্ৰই প্ৰথমতে মাত পাতিছিল তেতিয়া উত্তৰ লিখিব লাগিব যে ভাৰত ৰাষ্ট্ৰই ইয়াৰ প্ৰথমখন ৰাষ্ট্ৰ যিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলে ইয়াৰ পাছত কথা আহিল যে যদিও বা ভাৰত ৰাষ্ট্ৰই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল কিন্তু এই যি আঁচনিৰ ওপৰত মই আলোচনা কৰিলোঁ যে 1940ৰ দশকতে হোমী জে ভাভাৰ নেতৃত্বতে আঁচনি প্ৰস্তুত কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত 1974 চনৰ ভাৰত ৰাষ্ট্ৰৰ প্ৰথমটো বিস্ফোৰণ কাৰ্য সম্পাদনা কৰিছিল পৰীক্ষণমূলকভাৱে ইয়াৰ দ্বিতীয়টো কাৰ্য ভাৰতবৰ্ষই দ্বিতীয়টো পৰীক্ষণ সম্পন্ন কৰিছিল 1998 চনত প্ৰথমটো পৰীক্ষণ কাৰ্য সম্পাদনা কৰিলে 1974ত দ্বিতীয়টো সম্পাদনা কৰিছিল 1998 চনত আৰু যেতিয়া ভাৰত ৰাষ্ট্ৰই দ্বিতীয়টো পৰীক্ষণ কাৰ্য সম্পাদনা কৰিছিল তাৰ লগে লগে সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ কিন্তু সমালোচিতও হৈছিল কিয়নো এফালে ভাৰত ৰাষ্ট্ৰই এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াক নিষিদ্ধ বা ইয়াক বন্ধ কৰাৰ বাবে মাত মাতি আছে কিন্তু আনফালে ভাৰত ৰাষ্ট্ৰই ইয়াৰ নিজৰ দ্বিতীয়টো পৰীক্ষণ কাৰ্য সম্পাদনা কৰিছে গতিকে সমগ্ৰ বিশ্বতে ভাৰত ৰাষ্ট্ৰক তীব্ৰ সমালোচনা কৰা গৈছিল কিন্তু সেই সময়ছোৱাতে সমগ্ৰ বিশ্বই এই যেতিয়া সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে সমালোচনা কৰাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই এই সেইবাবে ভাৰতে বিশ্বাসযোগ্য ন্যূনতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটি পাৰমাণৱিক মতবাদ আৰম্ভ কৰিছিল যে কি বিশ্বাসযোগ্য ন্যূনতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটি পাৰমাণৱিক মতবাদ যে সমগ্ৰ বিশ্বই ভাৰত ৰাষ্ট্ৰক এই যে সমালোচনা কৰিছে এই সমালোচনা নিশ্চাত কৰিবৰ উদ্দেশ্যে তাৰ লগে লগে কি উদ্দেশ্যতনো ভাৰতবৰ্ষৰ দ্বিতীয়টো পৰীক্ষণ কাৰ্য সম্পাদনা কৰিব লগা তাৰ বাবে এক মতবাদ প্ৰচলন কৰিছিল যিটো মতবাদ আছিল যে ভাৰত ৰাষ্ট্ৰই প্ৰথমে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে কাৰণ ইয়াক শান্তিৰ উদ্দেশ্যে ব্যৱহাৰ কৰে অৰ্থাৎ ভাৰতবৰ্ষই ইয়াক উৎপাদন কৰিছে হয় বা ইয়াক ভাৰত ৰাষ্ট্ৰৰ নিজৰ সুবিধাৰ বাবে উৎপাদন কৰিছে হয় কিন্তু যদিহে কেতিয়াবা কোনো ৰাষ্ট্ৰৰ সৈতে যুদ্ধ ঘোষিত হয় তেতিয়া কেতিয়াও ভাৰত ৰাষ্ট্ৰই এই অস্ত্ৰৰ যি কাৰ্য সেই কাৰ্য প্ৰথমতেই সম্পাদনা নকৰে অৰ্থাৎ কোনো ৰাষ্ট্ৰ ভাৰতবৰ্ষই প্ৰথমবাৰতে আক্ৰমণ কেতিয়াও নকৰে গতিকে সেইটোৱে হ'ল মতবাদ যে প্ৰথমে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰত ৰাষ্ট্ৰই ইয়াক কেতিয়াও ব্যৱহাৰ নকৰে প্ৰথম অৱস্থাত যদিহে সেইখন ৰাষ্ট্ৰই কৰে তেতিয়া আৰু ভাৰত যদি বাধ্য হয় তেতিয়াহে কৰিব নতুবা নহ'লে ভাৰত ৰাষ্ট্ৰই কেতিয়াও ইয়াক প্ৰথমে ব্যৱহাৰ নকৰে গতিকে ইয়াক এটা ঐতিহাসিক মতবাদ ৰূপে বিবেচিত হৈছিল সেই সময়ছোৱাত ভাৰত ৰাষ্ট্ৰই কৰা গতিকে এইখিনি আছিল আমাৰ ভাৰতৰ পাৰমাণৱিক নীতি আৰু তাৰ লগে লগে ভাৰতৰ বৈদেশিক সম্পৰ্কৰ যি লেছন তাৰ শেষৰ টপিকে আছিল এইটো গতিকে মই আজি আৰু ইয়াৰ বিশদভাৱে আৰু মই বেলেগ পিছৰটো লেছনলৈ নাযাম মই নেক্সট ক্লাছত তোমালোকৰ ইয়াৰ পৰৱৰ্তী 5 নম্বৰ লেছনটোৰ বিষয়ে আলোচনা কৰিম গতিকে আজিলৈ মই ইয়াতে সামৰিছোঁ ধন্যবাদ